নমস্কাৰ বন্ধু বান্ধৱীসকল, শিক্ষাবৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তো অতি সুখবৰ, অসম চৰকাৰৰ তৰফৰ পৰা পুনৰ নতুন পদ মুকলি হৈছে আৰু এই পদসমূহ আহিছে PNRD অৰ্থাৎ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ তৰফৰ পৰা। এইখন হৈছে ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন আৰু এই এডভাৰটাইজমেণ্টটো প্ৰকাশিত হৈছে ২৭ আগষ্ট ২০২০ তাৰিখে আৰু ইয়াৰ অনলাইন কৰাৰ লাষ্ট ডেট হৈছে ১৭ ছেপ্টেম্বৰ ২০২০ তাৰিখৰ মাজনিশালৈকে আৰু ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে। ইয়াত আপোনালোকৰ টোটেল ভেকেঞ্চি আহিছে ১০০৪টা আৰু এই ভেকেঞ্চিবোৰ বিভিন্ন বিভাগত ভাগ কৰা হৈছে। ইয়াত আপোনালোকৰ কি বিভাগত কিমানটা পোষ্ট আছে ইয়াত আপোনালোকৰ সকলোখিনি দিয়া আছে আৰু ইয়াত আপোনালোকৰ দৰমহাখিনি কিমান হ'ব সেইখিনি ইয়াত দিয়া আছে। ইয়াত আপোনালোকে ভালদৰে চাই ল'ব। এইখন তালিকাত আপোনালোকৰ ভেকেঞ্চি ৱাইজ, পোষ্ট ৱাইজ আপোনালোকৰ SC, OBC, জেনেৰেল এইবোৰত কেনেদৰে আপোনালোকৰ পোষ্টসমূহ ভাগ কৰা হৈছে ইয়াত সকলোখিনি দিয়া আছে। আপোনালোকে এইখিনি ভালদৰে চাই ল'ব। ইয়াত আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। ইয়াত নেশ্যনেলিটি দিয়া আছে যে কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু অসমৰ বাসিন্দা হ'ব লাগিব আৰু কেণ্ডিডেটজনৰ নামটো এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছামত ৰেজিষ্টাৰ থাকিব লাগিব। ইয়াত আপোনালোকৰ এজটো দিয়া আছে আৰু এজটো দিয়া আছে আপোনালোকৰ কেণ্ডিডেটজন ৩৮ বছৰতকৈ ডাঙৰ হ'ব নালাগিব আৰু ১৮ বছৰতকৈ কম বয়সৰ হ'ব নালাগিব। ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশ্যন, SC, OBC, এক্স চাৰ্ভিচমেন এইবিলাকৰ বাবে এক্স ৰিলেক্সেশ্যন দিয়া আছে। এইখিনি আপোনালোকে চাই ল'ব। ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব যিকোনো এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আৰু আপোনালোকৰ ইয়াত গাঁও পঞ্চায়ত ছেক্ৰেটাৰীৰ বাবে আপোনালোকে কমাৰ্চ গ্ৰেজুৱেট হ'ব লাগিব আৰু কেণ্ডিডেটজনৰ আছামিজ, বেংগলী, বড়ো আৰু ইংলিছ ভাষাটোৰ ওপৰত নলেজ থাকিব লাগিব। ইয়াত আপোনালোকৰ ফিজিকেল ফিটনেছ দিয়া আছে আৰু ফিজিকেল ফিটনেছ আপোনালোকৰ মানসিকভাৱে আৰু শাৰীৰিকভাৱে কোনো আপোনালোকৰ অৰ্গেনিক ডিফেক্ট থাকিব নালাগিব, যিটো আপোনালোকৰ ডিউটিত প্ৰব্লেম কৰিব সেইটো হ'ব নালাগিব আৰু এপইণ্টমেণ্ট লোৱাৰ আগতে আপোনালোকক মেডিকেল এক্সামিনেশ্যন কৰা হ'ব। বাকী আপোনালোকৰ ইয়াত আছে আপোনালোকৰ হাউ টু এপ্লাই। এইখিনি আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি কিনে আপোনালোকে ভালদৰে চাই ল'ব আৰু আমাৰ চেনেলত আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰি সেই ভিডিঅ' আপোনালোকে সোনকালে পাই যাব। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তো এইখিনি আছিল আজিৰ ৰিক্ৰুইটমেণ্টৰ বিষয়ে। গতিকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।